আপোনালোকে এই ভিডিঅ'টোত এই মৰম লগা কুকুৰটো নিশ্চয় দেখা পাই আছে, কিন্তু আপোনালোকে জানেনে 2015 চনত নিউ ইয়ৰ্কত ডগ অফ দ্য ইয়াৰ এৱাৰ্ড দিয়া গৈছে। আৰু ইয়াৰ ৰিজন গম পালে আপোনালোকে নিশ্চয় বহুত বেছি প্ৰাউড ফিল কৰিব। হৈছিল এনেকুৱা, এই কুকুৰটোৰ মালিক একচুৱেলি অন্ধ আছিল আৰু ইয়াৰ কাৰণে এই কুকুৰটোৰ মালিকৰ বাছৰ লগত একদিন এক্সিডেণ্ট হৈ গ'ল। তেতিয়া কুকুৰটো মালিকৰ লগতে আছিল। কুকুৰটো তেতিয়া ভৰি ভাঙি আছিল। ভৰি ভঙাৰ পিছতো কুকুৰটোৱে বাছখনক তাৰ পৰা অলপো হিলিব নিদিলে। যোনপিনে বাছখন মুভ কৰে কুকুৰটোৱে বাছখনৰ আগত গৈ ভেটা দিয়ে আৰু তেতিয়ালৈ বাছখন ৰখাই ৰাখিছিল যেতিয়ালৈ মেডিকেল সেৱা মালিকজনৰ কাৰণে আহি পোৱা নাছিল। ইয়াৰ কাৰণে এই কুকুৰটোক ডগ অফ দ্য ইয়াৰ এৱাৰ্ড দিয়া গৈছিল। আপোনালোকে এই মন চুই যোৱা এই সৰু ষ্টৰিটো শুনি কেনেকুৱা লাগিল মোক জনাব। ভাল লাগিলে মোৰ চেনেলটো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।